Hello students, আশা কৰো তোমালোক সকলোৱে ভালে আছা। আজি মই MS Excel ৰ আৰু এটা ভিডিও লৈ আহিছো। আজিৰ ভিডিওটিত আমি এডভান্সড ফিল্টাৰ আৰু ওয়াৰ্কশীটৰ কোনো এটা বিশেষ অংশ কিদৰে প্ৰিন্ট কৰি উলিয়াব পাৰি সেই বিষয়ে শিকিম। ইয়াৰ আগতে আমি অটো ফিল্টাৰ কৰিছিলো, য'ত আমি টেবুলৰ ওপৰত কিছুমান শৰ্ত দি সেই শৰ্ত পূৰণ হোৱা ডাটাখিনি আমি দেখুৱাইছিলো। বেলেগ এটা উইন্ডোত আমি শৰ্তখিনি দিছিলো। আৰু সেই শৰ্ত পূৰণ হোৱা ডাটাখিনি আমি সেম টেবুলত দেখুৱাইছিলো বাকিখিনি হাইড কৰি। সো আজি আমি এডভান্সড ফিল্টাৰ কৰিম, য'ত আমি শৰ্তখিনি বেলেগ এটা উইন্ডোত নিদি আমি সেম ওয়াৰ্কশীটতে দিম আৰু সেই শৰ্ত পূৰণ হোৱা ডাটাখিনি আমি সেম টেবুলতো দেখুৱাব পাৰো, নাইবা ওয়াৰ্কশীটৰ কোনো এটা বেলেগ এটা অংশকো আমি সেই শৰ্ত পূৰণ হোৱা ডাটাখিনি আমি দেখুৱাব পাৰো। তো আমি এডভান্সড ফিল্টাৰত কৰিম। সো এডভান্সড ফিল্টাৰৰ কাৰণে আমি টেবুল এটা বনোৱাৰ লগতে টেবুলৰ ফিল্ড নেম ৰেকৰ্ডৰ সৈতে আৰু এবাৰ আমি দুবাৰ আমি ফিল্ড নেমখিনি ভৰাব লাগে। সো সেইভাবে মই ইয়াতে টেবুল আৰু ৰেকৰ্ড এনেকৈ এন্ট্ৰি কৰিছো আৰু তাৰ পিছত মই আকৌ এই ফিল্ড নেম কেইটা আকৌ মই ওপৰত লিখিছো আৰু আমি তাৰ তলত দুটা ৰো এৰিব লাগিব। এটা ৰো আমি কন্ডিশন টাইপ কৰাৰ কাৰণে আৰু এটা ব্ল্যাঙ্ক ৰো আমি এৰিব লাগিব মেইন টেবুলৰ ওপৰত। সো সেইভাবে মোৰ দুটা ৰো এনেকৈ এৰা গৈছে। সো এতিয়া আমি কন্ডিশন দিম। সাপোজ মই এই টেবুলৰ ওপৰত মই শৰ্ত দিম যে ডিপাৰ্টমেন্টৰ ওপৰত সাপোজ মই দিলো, যেহেতু ডিপাৰ্টমেন্ট মোৰ হ্যান্ডলুম দুটা আছে। সাপোজ মই হ্যান্ডলুম ডিপাৰ্টমেন্টৰ ডাটাখিনি মই দেখুৱাব বিচাৰিছো। সো মই ইয়াতে যেটো ওপৰত যেটো ফিল্ড নেম দিছো তাৰে তলত মই কি কৰিম, ডিপাৰ্টমেন্টৰ তলত মই কন্ডিশনটো দি দিম, জাস্ট টাইপ কৰি দি দিম হ্যান্ডলুম বুলি, যেহেতু মই হ্যান্ডলুমৰ ডাটাখিনি দেখুৱাব বিচাৰিছো। এনেকৈ টাইপ কৰি দিয়াৰ পিছত মই যাম ইয়াতে আমি এডভান্স অপশন ডাটা ট্যাবত এতে এডভান্স যেটো অপশন আছে এটা আমি এডভান্সড অপশনত ক্লিক কৰিম। আমি আগতে ফিল্টাৰিং যেতিয়া কৰিছিলো তেতিয়া আমি এই ফিল্টাৰ অপশনত আমি ক্লিক কৰিছিলো। এই ফিল্টাৰ অপশনত ক্লিক কৰিছিলো যেতিয়া আমি অটো ফিল্টাৰ কৰিছিলো, কিন্তু আজি আমি যেটো এডভান্স কৰিম সো সেইভাবে আমি ডাটা ট্যাবত থকা এইটো ডাটা ট্যাবত থকা আমি ইয়াতে ফিল্টাৰিং অপশন এডভান্সড অপশনত আমি যাম। এডভান্সড অপশনত আমি ক্লিক কৰিম। সো এটা মই ক্লিক কৰিলো। ক্লিক কৰাৰ পিছত ইয়াতে আমি এটা প্ৰথম যেটো অপশন ফিল্টাৰ দ্য লিষ্ট ইন প্লেস, অৰ্থাৎ শৰ্ত পূৰণ হোৱা যিখিনি আমাৰ ডাটা ওলাব সেইখিনি আমি সেম টেবুলতে দেখুৱাব বিচাৰিছো নেকি হেতু সুধিছে। সো মই ফাৰ্স্ট অপশনটো ৰাখিছো যে সেই সেম টেবুলতে মোৰ ডাটাখিনি দেখুৱাব লাগে যিখিনি ডাটাত মোৰ শৰ্ত এপ্লিকেবল হ'ব। তাৰ পিছত যে লিষ্ট ৰেঞ্জ বুলি এটা অপশন আছে, এটা বক্সত আমি লিষ্টটো দেখাব লাগিব মেইন টেবুল। এটা অটোমেটিক টেবুলটো আহি গৈছে মোৰ ইয়াতে, এটা আহি গৈছে। সো ইয়াতে টেবুলটোৰ লিষ্ট অটোমেটিক আহিছে আৰু নাহিলে আমি এনেকৈ মুছি পেলে আমি মুছি দিলো আৰু মই জাস্ট টেবুলটো যদি এনেকৈ সিলেক্ট কৰি দিও এটা কি হ'ব, লিষ্ট ৰেঞ্জত আমি মেইন টেবুলৰ এৰিয়াখিনি দিব লাগিব। আৰু ক্ৰাইটেৰিয়া ৰেঞ্জ অৰ্থাৎ ক্ৰাইটেৰিয়াখিনি মই মুছি দিছো। মই ক্ৰাইটেৰিয়া ৰেঞ্জ অৰ্থাৎ কন্ডিশন যিখিনি দিছিলো মই যি টেবুলত যিখিনি এৰিয়াত কন্ডিশন দিয়া হৈছে টেবুলৰ সেইখিনি এৰিয়া এনেকৈ সিলেক্ট কৰিব লাগিব। লাষ্ট ফিল্ডলৈকে আমি এনেকৈ সিলেক্ট কৰি দিম। সো এনেকৈ দি দিলো। এতিয়া নেক্সট আমি ফিল্টাৰ দ্য লিষ্ট ইন প্লেস, যেটো প্ৰথম অপশনটো সিলেক্ট হৈছে আমি একো কৰিব নালাগে। এই দুটা বক্স আমি এন্ট্ৰি কৰি জাস্ট ওকে ক্লিক কৰিলে কি হ'ব, আমাৰ এই টেবুলখনতে আমাৰ শৰ্ত পূৰণ হোৱা ডাটাখিনি আমাৰ দেখুৱাব। এই দুটা দেখাব লাগিব হ্যান্ডলুমৰ ৰীনা এণ্ড মোহনৰ ৰেকৰ্ডখিনি আমাৰ এই টেবুলটোতে ওলাব, আমাৰ বাকিখিনি হাইড হৈ যাব। সো মই ওকে ক্লিক কৰি দিলো। এটা দেখিবলৈ পাইছা ৰীনা এণ্ড মোহনৰ ডাটাখিনি দেখুৱাইছে, এটা ব্লু কালাৰ হৈ গৈছে ৰেকৰ্ডৰ। সো বাকিখিনি আমাৰ হাইড হৈ গৈছে। সো এইটো আমাৰ ফাৰ্স্ট অপশন আমি কৰিলো যে সেম টেবুলত আমি ডাটাখিনি দেখুৱালো এডভান্সড ফিল্টাৰৰ সহায়ত। এটা যদি মোৰ অৰিজিনাল টেবুলটো আনিব লাগে আমি ক্লিয়াৰ অপশন যেটো আছে ইয়াতে ডাটা ট্যাবত থকা এটা ক্লিয়াৰ অপশন ইয়াতে আমি ক্লিক কৰিম। সো মই ইয়াতে যদি ক্লিক কৰো মোৰ অৰিজিনাল টেবুলটো আহি যাব। এতিয়া সাপোজ মই বিচাৰিছো যে শৰ্ত পূৰণ হোৱা ডাটাখিনি মোৰ ওয়াৰ্কশীটৰ বেলেগ এটা অংশত দেখুৱাব লাগে, সেম টেবুলত দেখুৱাব নালাগে। তো তাৰ বাবে আকৌ মই ডাটা ট্যাবত থকা এডভান্সড অপশনত ক্লিক কৰিলো। এইবাৰ মই সেকেন্ড অপশনত সেকেন্ড যেটো ৰেডিও বাটন আছে কপি টু এনাদাৰ লোকেশন, অৰ্থাৎ তাৰ শৰ্ত পূৰণ হোৱা ডাটাখিনি মোৰ বেলেগ এটা লোকেশনত কপি কৰিব লাগে। সেইভাবে মই সেকেন্ড অপশনটো সেকেন্ড যেটো ৰেডিও বাটন এটো আমি ক্লিক কৰিব লাগিব। আৰু লিষ্ট ৰেঞ্জত কাৰ্সৰটো বহাই লৈ জাস্ট টেবুলৰ মেইন টেবুলৰ এৰিয়াখিনি এনেকৈ সিলেক্ট কৰি দিব লাগিব, তেতিয়া অটোমেটিক এই এৰিয়াটো আহি যাব। আৰু ক্ৰাইটেৰিয়া ৰেঞ্জত আমাৰ আগতে যেটো দিছিলো ইয়াতে এই এৰিয়াখিনি আমি এনেকৈ দিব লাগিব। যদি এনেকৈ অটোমেটিক দিয়া আছে A1 ৰ পৰা D2 বুলি, মই মুছি আকৌ দেখাই দিছো, এইখিনি মই মুছি দিলো। ক্ৰাইটেৰিয়া ৰেঞ্জত আমি এইখিনি দিব লাগিব, জাস্ট A1 ৰ পৰা জাস্ট এইখিনি দুটা ৰো এনেকৈ দি দিলো, অটোমেটিক আহি গ'ল। এটা কপি টু ইয়াতে আমি কোড আমি
কপি কৰিব বিচাৰিছো অৰ্থাৎ শৰ্ত পূৰণ হোৱা ডাটাখিনি আমি কোনখিনি এৰিয়াত দেখুৱাব বিচাৰিছো এইখিনি এৰিয়া আমি সিলেক্ট কৰিব লাগিব আৰু সিলেক্ট কৰিব যাওতে আমি কিছুমান মন কৰিব লাগিব যে ডেটা ফিল্ড কে আমাৰ ফিল্ড কেইটা আছে এটা দুটা তিনিটা চাৰিটা সো চাৰিটা কলম আমি ডিপ্লে দিব লাগিব रो जिमाने निदिउ को एको प्रॉब्लम নহয় কিন্তু কলম ডিউটি আমি সদায় চাৰিটাই দিব লাগিব আৰু যেহেতু মোৰ ফিল্ড চাৰিটা আছে হেইভাবে 1 2 3 4 চাৰিটা মই এনেকৈ দি তলত এনেকৈ টানি দিলু তলৰ रो বেছি হলেও প্ৰব্লেম নহয় কিন্তু ফিল্ডৰ যদি কম বেছি হয় তেতিয়াহলে কেতিয়াও এটো কপি নহয় সো মই চাৰিটা ফিল্ড আছিল এখানে চাৰিটা ফিল্ডৰ অৰ্থাৎ চাৰিটা কলম মই সিলেক্ট কৰি এনেকৈ দি দিলু আৰু মই যদি ওকে কৰি দিউ তেতিয়াহলে মোৰ এইখিনি এৰিয়াত মোৰ এই হ্যান্ডলুমৰ ডিপাৰ্টমেন্টৰ ডাটাখিনি মোৰ ইয়াতে দেখুৱাব रो বেছি হলেও প্ৰব্লেম নাই তলত সো বেছি কৈ দি দিলু মই একু নাই ওকে ক্লিক কৰি দিলু দেখিবলৈ পাইছা ইয়াতে আমাৰ আহি গল এতিয়া সপোজ মই কৰি দেখাই দিছো যে আমি যদি ফিল্ড নেমটো যদি কমাই দিউ বা বেছিকে দিউ তেতিয়া কি মেছেজ আহিব মই দেখাই দিছো এইখিনি মই এবাৰ ডিলিট কৰি দিলু সো এইবাৰ সপোজ মই এডভান্সড অপশনত গলো আৰু এবাৰ মই কপি টু অ্যানাদাৰ লোকেশনত দিলু আৰু কপি দিউতে মই যদি দিউ ফিল্ডৰ যদি নাম্বাৰ অফ ফিল্ড যদি মই সপোজ 3টা দিলু এতে মোৰ 4টা আছিল মই 3টা দিলু সপোজ 3টা দি মই এনেকৈ দি দিলু সো এনেকৈ আহি গল এতে যদি মই ওকে কৰো তে দেখিবলৈ পাইছা এতে the extract range has a missing or invalid field name বুলি এনেকৈ এৰৰ আহে তাৰ মানে কি আমাৰ যিমান কেটা ফিল্ড আছে ইমান কেটা ফিল্ডত আমি এৰিয়া খিনি এনেকৈ কভাৰ কৰি रो বেছি হলো কম বেছি হলো প্ৰব্লেম নহয় কিন্তু আমাৰ ফিল্ড নেমটো এক্সাক্ট হ'ব লাগিব ইমান কেটা সেল আমি সিলেক্ট কৰিব লাগিব সো আশা কৰিছো বুজি পাইছা এইখিনি লৈকে এতিয়া আমি ডিপাৰ্টমেন্টত মই কৰিলো এতিয়া সপোজ মই নাম্বাৰ এটাত কৰি দেখুৱাইছো ফিল্টাৰিং সো স্যালাৰি সপোজ মোৰ দেখুৱাব লাগে 35000 or salary so মই এতে 35000 মোৰ দুটা ৰেকৰ্ড আছে সেখানে 35000 salary মোৰ জিমান গেটা ৰেকৰ্ড দেখুৱাব লাগে এনেকৈ টাইপ কৰি salary তলে 35000 কৰিলু তাৰ পিছত মই ইয়াতে ডাটা টেবত থকা এডভান্সড অপশনত গলো কপি টু অ্যানাদাৰ লোকেশনত দিলু আৰু ইয়াতে মই ইয়াতে যেটো ৰেঞ্জটো আগৰ পৰা সিলেক্ট হৈ আছে যেটো তথাপি মই নতুনকে আৰু বেলেগ এটা ঠাই দি দিছো ইয়াতে এইখিনি দি দিলু মই এনেকৈ দি পেলে মই যদি ওকে কৰি দিউ তেতিয়ালে 35000 আমাৰ দুটা আছে মোহন এণ্ড বিকাশ সো এতে ডাটাখিনি আমাৰ আহি গল বা সেম টেবুলত যদি লাগে তেনেকৈ আমি ওপৰৰ অপশনটো সিলেক্ট কৰি দিম তেতিয়া সেম টেবুলত আমাৰ এই দুটা ডাটা আমাৰ সেম টেবুলত দেখুৱাব বাকিখিনি আমাৰ হাইড হৈ যাব সো এই ধৰণে মই নাম্বাৰছৰ কিছুমান দেখালে নাম্বাৰছৰ এবাৰ মই দেখাও সাপোজ যে মোৰ লেস দেন 55000 সো মই যদি লেস দেন যদি 55000 দিব লাগে So more less than 55000 যদি দিব লাগে তেতিয়া আমাৰ তিনিটা ৰেকৰ্ড আহিব 40000 or 35000 or 35000 সো এনেকৈ দি পেলে মই আকৌ গলো এতে কন্ডিশন দি পেলে এনেকৈ বাহিৰৰ সেল এটা সিলেক্ট কৰি এডভান্স অপশনত ললো কপি টু অ্যানাদাৰ লোকেশন দিলু এইবাৰ মই সাপোজ ইয়াতে সেম টেবুলত মই দেখুৱা বিচাৰিছো ফাৰ্স্ট অপশনটো সিলেক্ট কৰিলো আৰু ইয়াতে অপশন বিলাক এৰিয়া কিনে অটোমেটিক সিলেক্ট হৈ আছে আগতে দিয়া আছিল সো এবাৰ মই ওকে ক্লিক কৰি দিলে এটা দেখিবলৈ পাইছা 55 or তলৰ যিখিনি ৰেকৰ্ড আছিল স্যালাৰি এইখিনি আমাৰ গুটেখিনি সেম টেবুলত দেখুৱাইছে এতিয়া মোৰ অৰিজিনাল টেবুলটো আনিব লাগিলে মই ডাটা টেবত থকা ক্লিয়াৰ অপশনত ক্লিক কৰিম সো মোৰ গুটেখিনি টেবুল আকৌ আহি গল এনেকৈ আমাৰ আহি গল এতিয়া মই সাপোজ কোনবা এটা পাৰ্টিকুলাৰ অংশ মোৰ প্ৰিন্ট কৰি উলিয়াব লাগে সাপোজ মোৰ এতিয়া এখিনি অংশ না লাগে প্ৰিন্ট কৰিব জাস্ট এখিনি অংশ প্ৰিন্ট কৰিব লাগে এতিয়া যদি মই এটা ডাইৰেক্ট প্ৰিন্টত দিও মোৰ গুটেখিনি ওয়াৰ্কশিটত যিমানখিনি টাইপ কৰা আছে গুটেখিনি প্ৰিন্ট হ'ব কিন্তু মোৰ গুটেখিনি সাপোজ প্ৰিন্ট কৰিব না লাগে মোৰ জাস্ট এখিনি এৰিয়া হে প্ৰিন্ট কৰিব লাগে তাৰ বাবে মই কি কৰিম এখিনি যিখিনি এৰিয়া আমাৰ প্ৰিন্ট কৰিব লাগে এখিনি এৰিয়া সিলেক্ট কৰিম এনেকৈ টানি তাৰ পিছত আমি যাম এনেকৈ পেজ লেআউট টেবত ক্লিক কৰিম পেজ লেআউট টেবত থকা এনেকৈ আমি প্ৰিন্ট এৰিয়া যেটো প্ৰিন্ট এৰিয়া বুলি এটা অপশন দেখিবলৈ পাইছা পেজ সেটআপ গ্ৰুপত প্ৰিন্ট এৰিয়া বুলি যেটো অপশন আমি প্ৰিন্ট এৰিয়াৰ অপশনৰ কাষত যেটো বাটন আছে তাতে ক্লিক কৰিম আৰু সেট প্ৰিন্ট এৰিয়াত আমি ক্লিক কৰিম তে লগে লগে তাৰ পিছত কি হ'ব এৰিয়া সেট হৈ যাব আৰু মই ফাইলত যদি প্ৰিন্টত যাবা দেখাই দিছো মই প্ৰিন্ট অপশনত গৈ দেখিবলৈ পাইছা ইয়াতে তোমালোকে দেখিবলৈ পাইছা এখিনি এৰিয়া হে আমাৰ টেবুলটো আহিছে কিন্তু আমাৰ ইয়াতে ওপৰৰ যেটো মই ফিল টাইপ কৰিছিলো কন্ডিশন খিনি আমাৰ আহা নাই অৰ্থাৎ প্ৰিন্ট কৰিলে মোৰ অকল এই মেইন টেবুলটো প্ৰিন্ট হ'ব সো
এই ধৰণে আমি কি কৰিব পাৰোঁ আমি যিকোনো এটা এৰিয়া আমি সেট কৰি থব পাৰোঁ প্ৰিন্টৰ বাবে এতিয়া মোৰ যদি ক্লিয়াৰ কৰিব লাগে বস্তুখিনি যে আগৰখিনি কৰিব লাগে এটো জাস্ট মই এনেকৈ সিলেক্ট কৰিম আকৌ প্ৰিন্ট এৰিয়াত গৈ মই ক্লিয়াৰ প্ৰিন্ট এৰিয়া কৰিলে কি হ'ব মোৰখিনি আকৌ মোৰখিনি প্ৰিন্ট এৰিয়াখিনি ডিসেলেক্ট হ'ব আৰু এটা মই যদি ফাইলত যাওঁ প্ৰিন্টত যাওঁ তেতিয়া হলে মোৰ গোটেইখিনি দেখিবলৈ পাইছে এটা কন্ডিশনখিনিও আমি দেখিবলৈ পাইছো আৰু ইয়াতে আমাৰ অৰিজিনাল টেবলটো আমাৰ আহিছে সো এই ধৰণে আমি কি কৰিব পাৰো যিকোনো এটা পাৰ্টিকুলাৰ অংকক আমি প্ৰিন্টৰ বাবে আমি দিব পাৰো বাকিখিনি প্ৰিন্ট নকৰাকৈ সো আশা কৰিছো এই ভিডিওতে যিখিনি এক্সপ্লেইন কৰা হৈছে খিনি বুজি পাইছা ভিডিওটো যদি ভাল লাগে তেতিয়ালে লাইক কৰিবা শেয়াৰ কৰিবা আৰু চেনেলত যদি নতুন আছা এনেকুৱা ধৰণৰ ভিডিওবোৰ পাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি থবা সো লগ পাম পৰৱৰ্তী ভিডিওত আৰু এটা নতুন টপিকৰ হৈতে আজিৰ ভিডিওটো ইয়াতে শেষ কৰিছো থ্যাংক ইউ